हेलो गाइस, वेलकम टू माय न्यू चैनल रिहाना लाइफस्टाइल ब्लॉग। तो आशा करूँ আপোনালোকে ভালে আছে আৰু আপোনালোকৰ দোৱা আশীৰ্বাদত মই ভালে আছোঁ। তো আজি আকৌ আহিছোঁ এটা নতুন ভিডিঅ' লৈ। তো আশা কৰোঁ মোৰ ভিডিঅ'টো আপোনালোকৰ ওচৰত ভাল লাগিব। যদি ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন নতুন ভিডিঅ' আপোনালোকে পাই যাব। তো আজি মই আপোনালোকৰ ওচৰত আহিছোঁ ৰেচিপি লৈ। তো ৰেচিপিটো হৈছে কচু ঠাৰিৰে ভাজা। তো কচু ঠাৰি ভাজা আপোনালোকে নিশ্চয় খাইছে। তো আজিকালি ট্ৰেণ্ডিঙত চলি আছে। তো চাই থাকক মোৰ ৰেচিপিটো। তো এয়া আহি গৈছোঁ মই কচু ঠাৰি ল'বলৈ। তো কেইটামান বেছি নলওঁ, মই 4-5টামান ল'ম, মানে আমাৰ ঘৰতো মানুহ নাই মানে, তো সেইকাৰণে অলপ হ'লে হৈ যাব। তো বলক লৈ যাওঁ ঘৰলৈ। তো কচু ঠাৰিকেইটা মই ভালকৈ ধুই লৈছোঁ। তো ধুই কিনে এতিয়া মই কাটি ল'ম। তো কাটি কিনে মই আকৌ আহিম। তো চাই থাকক। তো হৈয়ে গৈছে মোৰ কটা। তো চাবই পাৰিছে। তো কেইটামান লৈ আহিছিলোঁ, এতিয়া চাওক কিমান কেইটা হৈছে, হয়নে নাই। তো বলক আমি ধুই লৈ আহোঁ। তো এয়া ধুই লৈছোঁ। তো ধোৱাৰ সময়ত মই গম পোৱা নাই যে মানে হাত খজুৱাব বুলি। মই পিছতহে গম পাইছোঁ মই হাত খজুৱাব বুলি। তো আপোনালোকে এনেকৈ নুধুব, জাষ্ট আগতে ধুই ল'ব। তো ধুই কিনে তাৰপিছতহে কাটিব, ঠিক আছে। তো চাই থাকক। তো এতিয়া ইফালে মই ধুই লৈ আহিছোঁ। তো ইফালে মই বহাই দিম কেৰাহীত দি দিম মই সেই কচু ঠাৰিকেইটা, যাতে ভাপ হয়, অলপমান সিজিব দিম। তো ইয়াতে মই দি দিম অলপমান নিমখ, যাতে সোনকালে সিজি যায়। তো সেইকাৰণে তো দি দিছোঁ অলপমান নিমখ, দি কিনে অলপমান ঢাকি দিম। বেছি সময় নালাগে, জাষ্ট 5 মিনিট বা 10 মিনিট। তো ইফালে মই সিজাব দি কিনে মই আহি গৈছোঁ কেঁচা জলকীয়া, পিঁয়াজ, ৰহুনো অলপমান কাটিবলৈ। তো ইফালে মই চাবই পাৰিছে মই কাটি লৈছোঁ। তো এতিয়া চাওক মই সিজোৱা প্ৰায় হৈয়ে গৈছে। অলপমান লৰাই দিব ঢাকনিখন মেলি কিনে। তো এয়া মই লৰাই দি আছোঁ। তো তাৰপিছত আৰু অলপমান টাইম লাগিব, আৰু অলপমান ঢাকি দিছোঁ। তো এয়া চাবই পাৰিছে হৈ গৈছে। তো এনেকৈ অলপমান মানে পানীখিনি ঝৰিব দিব, এনেকুৱা বাচনত এটা থৈ দিব অলপ সময়। তো চাই থাকক। তো ইয়াতে মই দি দিছোঁ মিঠাতেল অলপমান। তাৰপিছত দি দিম মই অলপ ৰহুনো আৰু আদা অলপমান থেতেলি ল'ম। তো তাৰপিছত দি দিম, বেছি নিদিব। তাৰপিছত দি দিম কেঁচা পিঁয়াজ, জলকীয়া অলপমান ভাজি ল'ম। এয়া ভাজি লৈছোঁ। তাৰপিছত দি দিব থেতেলি ৰখা সেই আদা ৰহুনো। তো আৰু অলপমান ভাজি ল'ম। তাৰপিছত দি দিছোঁ গৰম মছলা অলপখিনি, কাৰণ যিহেতু আমাৰ ঠাৰি অলপ, তো সেইকাৰণে অলপে দিছোঁ। আৰু ইয়াতে দি দিছোঁ অলপমান হালধি গুড়ি। তো ইয়াতে ভালকৈ মই ভাজি লৈছোঁ। ভাজি কিনে এতিয়া মই দি দিছোঁ সেই সিজাই ৰখা কচু ঠাৰি। তো এইটো দি কিনে ভালকৈ লৰাই দিব, যাতে মছলাখিনি মিলি যায় ইয়াতে। তো ভালকৈ থেতেলি ল'ব, ভালকৈ ভাজি ল'ব। তো সোৱাদ অনুযায়ী অলপ, তাৰপিছত লৰাই কিনে অলপমান ঢাকি দিছিলোঁ। তো মই কিন্তু পানী দিয়া নাই, ইয়াৰ পৰা পানী উঠিছে। তো এই পানীখিনি মানে শুকাই গ'লেহে আমাৰ ভাজা কমপ্লিট। তো আকৌ মই অলপমান ঢাকি দিছোঁ। তো অলপমান লৰাই কিনে মই ঢাকি দিছোঁ। তো এয়া মোৰ ভাজা হৈ গৈছে। তো পানী পূৰা শুকাই গৈছে। তো অলপমান ভালকৈ মই লৰাই লৈছোঁ, ভাজি লৈছোঁ।
তো অলপমান ভালকৈ ভাজি ল'ব, ভাজি কিনে মোৰ ভাজা হৈ গৈছে। মই গেছখন বন্ধ কৰি দিছোঁ, এয়া হৈ গৈছে। তো আপোনালোকেও ঘৰত ট্ৰাই কৰি চাব, বহুত টেষ্টি হয়। তো সকলোৱে বনায় মাছৰ মাথাৰে বা শুকান মাছেৰে। তো মই আজি একো দিয়া নাই, আপোনালোকেও জাষ্ট এনে ট্ৰাই কৰি চাবচোন, বহুত টেষ্টি হৈছিল। তো আপোনালোকেও ট্ৰাই কৰি চাব। বাই বাই, থেংক ইউ ছ' মাছ মোৰ ভিডিঅ' দেখাৰ কাৰণে।